হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিও আমি গোৱালপাৰা গৈ আছোঁ। গতিকে সিদিনাখনৰ দৰে ধ্ৰুৱ আছে মোৰ লগত। গতিকে আজি আমি এজন বিশেষ ল'ৰাৰ ওচৰলৈ গৈ আছোঁ। গতিকে আপোনালোকক ভিডিঅ'ত দেখাই থাকিম। গতিকে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি বাপুজী নগৰৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু চাওকচোন, গোৱালপাৰাখনত মানে মঠ মন্দিৰ বহুত আছে। এইটো এটা কিবা মন্দিৰ পালোঁ, এইটো কালী মন্দিৰ পালোঁ আমি। কালী মন্দিৰ পালোঁ এইটো। আৰু ল'ৰাজনক এইকাৰণে বিশেষ বুলি কৈছোঁ, তেওঁ কেইদিনমান আগত হিমন্ত বিশ্ব শৰ্মাৰ আৰু আমাৰ ইউটিউবৰ ৰজা ডিম্পু বৰুৱাৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ কাঠেৰে বনাইছে। গতিকে এনেকুৱা ধৰণৰ কাঠৰ লগত জড়িত তেওঁ বহুত বস্তু বনায়। গতিকে আমি তেখেতৰ ওচৰলৈ বৰ্তমান গৈ আছোঁ। গতিকে চাই থাকিব ভিডিঅ'টি। আৰু এনেদৰে আমি বিশ্বজিতৰ ঘৰলৈ গৈ আছোঁ। এটা মন্দিৰ পালোঁ ৰাস্তাতে। চাওক বন্ধুসকল, কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। সৌখন পাহাৰ, এইটো ৰাস্তা, আমি গৈ আছোঁ, কি মজা লাগিছে। আৰু বিশ্বজিতে কাণেদিও শুনা নাপায় আৰু মুখেদি কথাও ক'ব নোৱাৰে, কিন্তু আপুনি তেওঁৰ সৃষ্টি দেখি অবাক হৈ পৰিব। গতিকে চাই থাকিব ভিডিঅ'টি। চাওক, এনে সুন্দৰ সুন্দৰ আমি দৃশ্য উপভোগ কৰি গৈ আছোঁ, প্ৰাকৃতিক দৃশ্য। গতিকে আমি এনেকৈ আহি আছোঁ। আমি যিহেতু চিনি নাপাওঁ, গতিকে আমি মৃদুল দাক ফোন কৰিছিলোঁ। মৃদুল দাই গতিকে লোকেশ্যনটো দিছে আমাক। সেই হিচাপে আমি বৰ্তমান গৈ আছোঁ। In 600 meters, turn right. আৰু আমি যিহেতু প্ৰথমবাৰৰ কাৰণে এই ৰাস্তাটোলৈ আহিছোঁ, অচিনাকি ৰাস্তা, গতিকে গুগল মেপৰ সহায় লৈ এনেদৰে আমি আহি আছোঁ। ফাইনেলি আমি বিশ্বজিত কোচৰ ঘৰ আহি পালোঁ। তেখেতৰ কৰ্মৰাজিৰ সৃষ্টিবিলাক অলপ চাই লওঁ। আৰু ৰাইজ চাওক, বিশ্বজিতে এনেদৰেই তেওঁৰ দুহাতেৰে সৃষ্টিবোৰ কৰি যায়। চাওক, আৰু এই কুপজৰা বনাবলৈ তেওঁক অৰ্ডাৰ দিছিল। গতিকে বিশ্বজিতে ধুনীয়াকৈ সাজি উলিয়াইছে, চাওকচোন। আৰু যদি আপোনালোকেও এনেকৈ ইচ্ছা কৰে, তেতিয়াহ'লে এনেকৈ বনাব অৰ্ডাৰ দিব পাৰে। আৰু ই আমাৰ মুখ্যমন্ত্ৰী মামা, চাওকচোন কি ধুনীয়াকৈ বনাইছে, মজা হৈছে। তো দাদা, মোক এটা কথা কওকচোন, এই এটা মূৰ্তি বনাওঁতে বিশ্বজিতৰ কিমান দিন সময় লাগে? এটা মূৰ্তি বনাবৰ কাৰণে মোটামুটি এটা যদি নৰ্মেল চাইজ মূৰ্তিটো হয়, মানে 12ৰ পৰা 13-14 ইঞ্চিমান, তেতিয়াহ'লে 3-4 দিনমান সময় লাগে। আৰু তাতকৈ যদি ডাঙৰ বনাব লগা হয়, তেতিয়াহ'লে মোটামুটি আপোনাৰ 5ৰ পৰা 7 দিন ভিতৰত হৈ যাব। আচ্ছা, 3-4 দিনত হৈ যায়।
মানে এনে নৰ্মেল চাইজ Normal size টো, আৰু তাতকৈ যদি ডাঙৰ লাগে তেতিয়াহ'লে মানে মোটামুটি 5ৰ পৰা 7 পিচ। আচ্ছা আচ্ছা। তো এনেদৰেই মই বিশ্বজিতৰ কিছু সৃষ্টি আপোনালোকক দেখুৱালোঁ। গতিকে ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।